আপোনাৰ ইয়াত কি কাৰণ কি পাতিছে আপোনাৰ ইয়াত? শ্ৰীমদ ভাগৱত পুৰাণ পাতিছোঁ। হয়, সপ্তাহজোৰা মানে পূৰণ হ'ব, সপ্তাহজোৰা পূৰণ হ'ব। এইটো আমাৰ মানে শ্ৰীমদ ভাগৱত মানে গোটেই ৰাইজে হৈ মানে পাতিছোঁ, মানে শান্তি হওক। কেইদিনা পাতিব? আমাৰ 8 দিন হ'ব। হয়, 7 দিন। আচ্ছা, কৰি হাই কেইদিনা প্ৰগ্ৰাম হ'ব আপোনাৰ ইয়াত? কেইদিনা হ'ব? 7 দিনীয়া। আজি কেইদিন? আজি প্ৰথম দিন। আজি প্ৰথম দিন ন? ঠিক আছে। কি জগাব লাগে? কি জগা হয় ভাই এইটো? কি জগা? কি পাতিছে আপোনালোকে? ভগৱত ভগৱান কেইদিনীয়া হ'ব? 7 দিনীয়া। আজি প্ৰথম দিন ন? ঠিক আছে, আৰু লগ পাম, মই আপোনালোক দেখুৱাম। আচ্ছা, হুজুৰ হুজুৰ মানুহ আহিলে মানে হুজুৰ বুলি ক'ব লাগে, সন্মান ল'ব লাগে, সন্মান ল'ব লাগে। হুজুৰ বুলি কৈ মানে সন্মান ল'ব লাগে। হুজুৰ কচোন ক হুজুৰ। আচ্ছা, কচোন কৰ কি কেনেকুৱা হুজুৰ? ৰাজে ৰাজে ৰাধে 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 হুজুৰ, ৰাধে 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 রাধে রাধে। ওকে,